আকৌ বোলে মা নাহিব। কলমৰ চিয়াহী লাহে লাহে শেষ হৈ আহিল। চশমাৰেও নেদেখা হলো, চকুৰ দৃষ্টিশক্তিও কমি আহিল। হেৰা শুনিছা, সেইবাৰ বোলে আকৌ মা নাহিল। যুদ্ধ হ'ব, আকৌ যুদ্ধ হ'ব। যুদ্ধ হ'ব শৰাইঘাটৰ, যুদ্ধ হ'ব পথৰু ঘাটৰ, বিদ্ৰোহ হ'ব কৃষকৰ, আন্দোলন হ'ব ভাষাৰ, যি দেশত নিজৰ মাতৃভাষাৰ বাবেও মানুহ শ্বহীদ হ'ল। হেৰা শুনিছা, আকৌ বোলে মা নাহিবৰ হ'ল। এই ওপৰৰ লাইন দুটা পঢ়ি দিয়াচোন, চশমাৰ ঠাৰিডালো ভাঙি থাকিলে নহয়। হেৰা কিনো লিখিছে? 7 মাহে দৰমহা নাপাই শিক্ষকৰ আত্মহনন, টিউচন কৰি ঘৰলৈ উভতা ছোৱালীক দলবদ্ধ ধৰ্ষণ। হেৰা শুনিছা, সেই চব মানৰ আক্ৰমণ, সেইবোৰ চব মানৰ আক্ৰমণ। 70 বছৰ আগতেই স্বাধীন হৈছিলোঁ কতা, কেতিয়াওতো স্বাধীনতা পোৱা নাই। তেতিয়াৰ কনকলতা গুলীত মৰিছিল, আৰু এতিয়াৰ বহু কনকলতা চিপ চৰি লৈ মৰে। কাকো একো খুলি ক'ব নোৱাৰে, একো ক'ব নোৱাৰে। আমাৰ দিনতো আব্দুলে ৰমলাক বিয়া কৰাইছিল। তেতিয়া অৱশ্যে লাভ জেহাদ নাছিল, এটা চাকৰিৰ বাবে 1 লাখ নিবনুৱাও ওলাই অহা নাছিল, ইমান বস্তুৰ দামো নাছিল। হেৰা শুনিছা, আকৌ বোলে মা নাহিল। আকৌ কটাকটি হ'ব, আকৌ মৰিব, আকৌ জ্বলিব। সেই তাহানিৰ দিনৰ পৰা তেজৰ নদীখনটো বৈ থাকিল। উঠ ৰঙামুৱা উঠ, চোতাল পালেহি মান, ডাঙৰকৈ একো নকবি, এইবোৰলৈ নিদিবি কাণ। ধৰি বান্ধি ৰজা ঘৰিয়াই লৈ যাব, পোতাশালতেই হ'ব তোৰ স্থান। আজি ৰঙামুৱাও নিমাত, ৰজাৰ শাসন প্ৰজাৰ ওপৰত, আকৌ ৰজাক শোষণ কোনোবা বেপাৰী চক্ৰৰ। লাহে লাহে ৰজাই অসহায় হৈ পৰে, ধাৰৰ বুজাত, সিংহাসনৰ চিন্তাত, প্ৰজাৰ চিন্তা পাহৰিব ধৰে। এৰা শুনিছা, তেতিয়াই হেনো মানে আক্ৰমণ কৰে, তেতিয়াই হেনো মানে আক্ৰমণ কৰে, তেতিয়াই হেনো মানে আক্ৰমণ কৰে।